হয় কওকচোন কেনেকৈ কি হৈছিলে? মানে গাড়ী তেল দিব আহিছোঁ। হয় তেল দিব আহি পেলাই মানে ইয়াতে অফিচত সোমাব লাগিছিলে এটি অফিচত। মই ইয়াতে গাড়ী পাৰ্কিং জেগা দেখি পেলাই ইয়াতে পাৰ্কিং লগাই পিনি অফিচত গ'লোঁ। 10 মিনিট 15 মিনিট অফিচ মানে চাৰ্কল অফিচত? মোৰ 10-15 মিনিটমান তাত লাগিছে। 10-15 মিনিটৰ পিছত মই আকৌ আহি পেলাই চাইছোঁ গাড়ীত মানে পেচাটো এইটো দৰ্জাটোত ভঙা আছে বুলি। অ'কে। তাৰপিছত চাইছোঁ বেগত কেৰি বেগত পেচা নাই। কিমান পইচা আছিলে? কেইটা বজাৰ ঘটনা হ'ব? এইটো 2টাৰ পৰা 2:30লৈকে হ'ব দিনত? দিনত। ঠিক আছে। হয় কওকচোন কেনেকৈ কি হৈছিলে? মানে গাড়ী তেল দিব আহিছোঁ। হয় তেল দিব আহি পেলাই মানে ইয়াতে অফিচত সোমাব লাগিছিলে এটি অফিচত। মই ইয়াতে গাড়ী পাৰ্কিং জেগা দেখি পেলাই ইয়াতে পাৰ্কিং লগাই পিনি অফিচত গ'লোঁ। 10 মিনিট 15 মিনিট অফিচ মানে চাৰ্কল অফিচত? মোৰ 10-15 মিনিটমান তাত লাগিছে। 10-15 মিনিটৰ পিছত মই আকৌ আহি পেলাই চাইছোঁ গাড়ীত মানে পেচাটো এইটো দৰ্জাটোত ভঙা আছে বুলি। অ'কে। তাৰপিছত চাইছোঁ বেগত কেৰি বেগত পেচা নাই। কিমান পইচা আছিলে? কেইটা বজাৰ ঘটনা হ'ব? এইটো 2টাৰ পৰা 2:30লৈকে হ'ব দিনত? দিনত। ঠিক আছে।